আজি অলপ সোনকালে উঠিলোঁ আৰু সময় এতিয়া 6:30 মানে বাজিলে, কিন্তু সোনকালে উঠিলোঁ কি হ'ল চব বাকী মানুহ উঠি প্লিং প্লাং এইফালে দাদা এজনে কোৰ মাৰিলে এয়া পথাৰত। মানে মোৰ উঠাইহে সোনকাল হ'ল অলপমান, আৰু এতিয়া চকুকেইটা পৰিছে। গতিকে ভাবিলোঁ আজি দিনটো এটা ডেইলি ভ্লগ বনাই দিওঁ, আপোনালোকে চাব কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু আশা কৰোঁ যিসকলে নতুনকৈ মোৰ চেনেলটো চাব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু বেল আইকনটো বজাই থৈ যাব, যাতে ময়ো অকণমান সাহস পাওঁ ভিডিঅ' বনাবলৈ। গতিকে ব'লক তেনেহ'লে আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। বেলিটো নোলাওকৈ ওলাইছে আৰু জেঠাই খবৰ লৈছে মানুহজনী ঠিকে আছানে? আমি উঠাহে সোনকাল ভাবি আছোঁ। এইফালে চাওক বেলিটো ধুনীয়াকৈ ডাৱৰৰ মাজত দি ওলাইছে, আৰু এইবোৰ মানুহবোৰ পথাৰত নামিলে কোৰ মাৰিবলৈ ওলাইছে নাই জানো। আহিব চাওক এইডোখৰত এইকেইটা মানুহবোৰ পথাৰত ওলাব আৰু বেলিটো ওলাইছেগৈ এতিয়া, আৰু টিকা ফটা ৰ'দ দিব। ৰাতিপুৱা কামত লগাই দিছে এইবোৰ বন গুটি কাটিবলৈ। এইবোৰ মানে খোজকাঢ়োতে কাপোৰে চাপোৰে লাগে যে, সেইবাবে ৰাস্তাটো অলপমান বন গুটি কাটি দিবলৈ কৈছে। এইবাবে এতিয়া ৰাতিপুৱাটো অকণমান ঘামি গৈছোঁ। এইবিলাক অলপমান কাটি দিওঁ আৰু যেন তেনে মানুহটো যাব পৰাকৈ, ভৰি ঠেং দুটা যাব পৰাকৈ, হয় নাই? এইবোৰ অলপমান দূৰ কাটিলোঁ আৰু নোৱাৰোঁ, ইমান ৰ'দ দিছে। পিছলৈ তহঁতকে ৰ'দ দিছে, পূৰা গৰম আহি গ'ল। সেইকাৰণে বেলেগ এদিন কাটিম আৰু এতিয়া ঘূৰি যাওঁ। বিৰাট গৰম, এইফালে ফেন চলাই বহি লৈছোঁ, বেলেগ জানলা এতিয়া গেম খেলিবলৈ লৈছোঁ। বেলেগ গৰম বাহিৰত নোৱাৰি আৰু। গা পা ধুই ল'লোঁ এতিয়া আৰু ধুনীয়াকৈ ফ্ৰেছ হৈ গ'লোঁ। আবেলি হ'লগৈ, এটা কিমান বাজিলেগৈ, 1:30 বাজিলেগৈ। আৰু মানে ৰাতিপুৱা কাম চাম ইটো সিটো কৰি ভাত পানী খাই আৰু শুই দিলোঁ। কি কৰিব, গৰম বতৰ আৰু উপায় নাই নে কি কয়? আৰু যিটোহে গৰম পৰে, নুশুইও নোৱাৰি। কামো মানে বৰ্তমান এতিয়া নাই, পথাৰলৈ যাবলগীয়া হ'ব লাহেকৈ এতিয়া। সেইবাবে আৰু ভাতকেইটা খাই পানি শুই দিলোঁ। আকৌ এতিয়া উঠি গা পা ধুই ল'লোঁ। আকৌ ভিডিঅ'টো এতিয়া মই কণ্টিনিউ কৰি গৈ থাকোঁ। গা ধুই আহিছিলে গোটেই পূৰা, আকৌ ঘামি গ'লোঁ। মানে অকণ সেইফালে পদূলিফালে ওলাই এয়া চাওক কিমান ৰ'দ দিছে, আৰু চাওকচোন কেনেকৈ যে কাম কৰি আছে মানুহবোৰে ৰ'দত। এইফালে চাওক জুম কৰি দিছে, এয়া চাওক এইকেইটা কোৰ মাৰি আছে ইমান ৰ'দত। আৰু আজি হৈ গ'ল নেক্সট ডে, মানে কালি ভিডিঅ'টো কমপ্লিট কৰা নহ'ল। সেইবাবে আজি ভাবিলোঁ ভিডিঅ'টোকে কমপ্লিট কৰি দিম। গতিকে এতিয়া ৰাতিপুৱাৰ পৰা আহিলোঁ পথাৰলৈ। এয়া চাওক ভৰি চৰি বোকা লাগি আছে, পথাৰৰ মাজত আছোঁ এতিয়া। মানে এইফালে দেউতাহঁতে আৰু 5টা হাজিৰাই কোৰ মাৰিছে পথাৰত, পানী দিবলৈ বুলি আহিলোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ, আকৌ ভাত আনিব লাগিব, ভাত বনাই আছে ঘৰত। আজিৰ দিনটো এনেকৈ পাৰ কৰোঁ। কালি কমপ্লিট কৰা নহ'লে ভিডিঅ'টো, মানে একো ভাল কণ্টেণ্ট বিচাৰি নাপালোঁ, সেইবাবে ভিডিঅ'টো কমপ্লিট কৰা নহ'ল। আৰু গৰম যিটোহে, মানে এই গৰমত ঘৰত থাকি মানে ভিডিঅ' বনাই থ'বলৈ বৰ এলাহ লাগে, সেইবাবে কমপ্লিট নহ'লগৈ। আজি ভিডিঅ'টো কমপ্লিট কৰি দিওঁ। আৰু কালি ডাইলগটো দিয়া নহ'ল। হেল্ল' নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। গা পা ধুই আহি পাই গ'লে এতিয়া সৰু কথা, মানে ইয়াৰ বতাহতৰ মানে দোকানৰ ওপৰত চাৰ্ট ঢালি আছে। আজি চাৰ্ট দিছে, আজি নতুনকৈ ইফালে কোনে কাম চাম চাবলৈ বুলি আহিলোঁ। আৰু এতিয়া 2 নম্বৰ ৰুমত সোমাই আছোঁ। মেচিনত মাতো আহি আছে, ডিছকেম্পত আগফালে গৈ দেখুৱাওঁগৈ কি গৈ আছে সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। আৰু কালি ভিডিঅ'টোৰ লগত আজি এই ভিডিঅ'টোকে মিলাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেইফালে ওপৰত চাৰ্ট দি আছে, এতিয়া নুঠোঁ, পানী পৰি আছে, অলপ লাহেকৈ গৈ দেখুৱাই দিমগৈ ওপৰত গৈ। এবেলা কাম কৰি এতিয়া গোটেইবোৰে ভাত খাবলৈ লৈছে। এয়া সকলোকে মানে ডিছ পাৰি ভাত দি দিয়া হৈছে। বৰষুণ আহি গৈছে চিপকৈ। এয়া চাৰ্ট ঢালি থকা হৈছে। খালি আমি সতেজ মই ৰখি আছোঁ ন, আজি কাৰ দোকানত চাৰ্ট ঢালিছে। ইয়াত আজি সতেজ মালিকৰ তাত চাৰ্ট চলিছে। ভাত পানী খাই ল'লোঁ, এতিয়া অকণমান ৰখি আছোঁ। বৰষুণ আহি গ'ল চিপকৈ। দেখুৱাই দিওঁ। এয়া সকলোৱে কামত লাগি আছে। ঘাপাঘপ কাম কৰি আছে পূৰা লেবাৰে।
মেচিনত মছলা মিলাই এয়া মেচিনেদি উঠাই আছে ওপৰলৈ আৰু ওপৰত লেবাৰে টানি টানি মিলাই আছে। এতিয়া আপোনালোকক ওপৰৰ পৰা দেখুৱাই দিছোঁ। এয়া চাট ঢালি আছে ওপৰত পুৰা। তিনি মহলা ওপৰৰ পৰা এয়া ওচৰৰ নাজাৰাবোৰ কি ধুনীয়া লাগিছে। চব সেউজীয়া সেউজীয়া হৈছে, চবফালে পথাৰবোৰ আৰু ডাৱৰবোৰ চব কি ধুনীয়াকৈ ওলাইছে।